खुलुमबाय बयखौबो आङो बे समाव मोननैसो सुंद' आपडेट लानानै फैलायबाय रायजोफोर मैयानि सानाव नुनो मोननाय जादों मानगोनां हाग्रामा महिलारि आरो बिटिआरनि सिएम मानगोनां प्रमद बर' बिथांमोना खाम्फा बरगयारिनि सोमोन्दै खौरांगिरिनि सिगाङाव होनाय थारैनो खाम्फा बरगयारि बिथाङा बिजेपि दोलोआवहाय सिगोन नामा मैयानि सानाव मानगोनां हाग्रामा महिलारि आरो बिटिआरनि सिएम मानगोनां प्रमद बर' बिथांमोना खौरांगिरिनि सिगाङाव मा बाथ्रा फोरमायदों एबा मा बिबुंथि होदों नोंथांमोना बे भिडिअखौ जोबजासिम नायनानै लायोब्ला गासैबो बाथ्राखौनो नोंथांमोना आबुङै मोनथिनानै लानो हागोन। उदालगुरि जिल्ला बिपिएफ हान्जानि कनफारेन्स दंमोन ट्राइनियेल वान डे कनफारेन्स बेवहाय आं नुजाफैदों आरो नुजाफैनानै आङो जोंनि बिपिएफ हान्जानि जेसेबां कर्मि बा वार्कार बा लिडार्स आं बयखौबो लोगो मोनजोबदों आरो जोबोद मोजां उदालगुरि जिल्ला हिसाबै मोनबा समस्तिनि जितु बिपिएफ हान्जानि जितु अबस्था खुब मोजां एक नाम्बार पजिशनाव जोंनि बिपिएफ हान्जायानो दङ बे मोनबा समस्तियावबो आरो जों देरहागोन आं बुंबाय थादों जिहेतु 2025नि एप्रिल मासाव एप्रिलनि 8 तारिखआव 5 बोसोर कमप्लिट जागोन बे हिसाबै आङो माने एप्रिल मासावनो इलेक्शना जागोन होननानै बुंबाय थादों आरो जागोनबो 5 बोसोर कमप्लिट जागोन आरो जोङो बिपिएफआनो एबसुलेट सिंगेल मेजरिटि मोननानै सरकार दागोन बुंखानांगोन ना भुल दा खालाम बिपिएफआ माने सरकार बानायगासिनो दङ साराय बोसोर एथ' खस्थ' खालामनानै बिपिएफ दलखौ बिपिएफ हान्जाखौ लाखिबोबाय दिनैसो जुदि सोरबा जोंखौ गाज्रि मोननानै दल सोलायोबा बियो गावखौनो नस्थ' खालामनानै लानाय जागोन होनना बुंदों बे जोंनि कर्मिफोरखौ मिथिबाय बारा गोबाव गैखाला जिहेतु इलेक्शना बे हिसाबै आं बुंदों ओंखायनो नस्थ' खालामनानै लानो नाङा जेरैबायदि खस्थ' खालामदों बेबायदि खस्थ' खालामबाय थाबाव जों बिपिएफआ सरकार बानायनो थांगासिनो दं आरो सरकार जायोब्ला जों मा हाबा मावगोन बेखौबो आं बुंखाबाय दे दिल्ली महत्सव जों नुनो मोनोमोन गोबां माने बे प्रमद बर'आसो मिथिगोन बेहाय आं गैया बेखौ आं मिथिया प्रमद बर'नाव सोंबा बे क्लियार होगोन बेखौ दे खाम्फा बरगयारी डाঙৰীয়া বহুত সময়ৰ পৰা বিপিএফৰ নেতা আছিলে আৰু তেখেতে ডিপুটি চিবো আছিলে কাউন্সিলৰ ইয়াৰ আগত যেটো সংগ্ৰাম আছিলে বিএলটিৰ তাত তেখেতে এজন সিনিয়ৰ এজন মানে ফ্ৰন্ট ৰানাৰ এজন নেতা আছিলে তো সেই হিচাপে তেখেতৰ ওপৰত কমেন্ট কৰাটো মই উচিত হ'ব বুলি নাভাবো তেখেতে যেহেতু নিজে এজন লিডাৰ সো পলিটিক্যালি ফিউচাৰত তেনে কোনটো কোৰ্সত বা কোনটো ডাইৰেকশনত যাব তেখেতে বহুত ম্যাচিউৰ মানুহ হিচাপে তেখেতে ডিসিশন ল'ব ইউপিপিএল হিচাপে আমাৰ যেটো গ্ৰোথ এটো বহুত স্যাটিসফ্যাক্টৰি আমি অৰ্গেনিক্যালি গ্ৰো কৰি আছো আমাৰ এটা সময়ত যেতিয়া পিসিডিআৰ আছিল এই সময়ত আমাৰ এই সময়ৰ নেতাসকলে কাম কৰি আছিল 2015ত ইউপিপিএলৰ জন্ম হল ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু এই সময়ত আমি বহুতে পাৰ্টিত লাহে লাহেকৈ জয়েন কৰিলো আমাৰ 2020 চনত চুক্তি হোৱাৰ পিছত আমি বহুত নতুন মানুহ ইয়াত জয়েন কৰিলো আৰু আমি বুজিবলৈ চেষ্টা কৰিলো যে ভাৰতৰ ৰাজনীতিখন কেনেকুৱা আমাৰ অসমৰ ৰাজনীতি কেনেকুৱা আৰু বিটিসি ৰাজনীতি কেনেকুৱা এই ৰাজনীতিত প্ৰেক্ষাপটত বা এই ৰাজনীতিত আমি কেনেকৈ মানৱ সেৱা কৰিব পাৰো কেনেকৈ আমাৰ কৰণীয় কামবিলাক কৰিব পাৰো এই কথাবিলাক আমি যোৱা 4-5টা বছৰত বহুত বুজিবলৈ চেষ্টা কৰিলো আৰু আমি ভাল সুযোগ পালো যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গাইডেন্সত বা তেখেতৰ আশীৰ্বাদত আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ গাইডেন্সত আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে আমি কাম কৰিবলৈ সুযোগ পালো তেখেতৰ বিভিন্ন লিডাৰশিপটো আমি দেখিবলৈ পালো সো আজি ইউপিপিএলৰ টিমটোৱে আমি যথেষ্ট কনফিডেন্স যে আমাৰ যিবিলাক কামকাজ কৰি আছো হিটো পজিটিভ ডাইৰেকশনত গৈ আছে মানুহে একসেপ্ট কৰিছে আৰু ৰাজনীতিৰ নামত আমি সমাজখন নষ্ট কৰি সমাজক মানে বিভিন্ন আননেসেসাৰী মানে কথাবিলাক কৈ আননেসেসাৰী কামবিলাক কৰি আমাৰ সমাজখন আমি নষ্ট কৰিব বিচৰা নাই যেটো নেকি আগৰ বিপিএফৰ সময়ত চলি আছিল মদ ভাং জুৱা মাৰা মাৰি হিংসা এইবিলাকৰ দূৰত আহিলো আমি যে গতিকে আজি ইউপিপিএল একদম ভিজন আৰু মিশনটো ভেৰি ক্লিয়াৰ ইয়াত বড়োৰ লগতে বিভিন্ন জনগোষ্ঠী 35 লাখ জনসাধাৰণত কেনেকৈ আগুৱাই লৈ যাম এই ৰাজনীতিটো কৰিবৰ কাৰণে ইউপিপিএল মানসিকভাৱে শাৰীৰিকভাৱে সকলো দিশৰ পৰা আমি প্ৰস্তুত